সাবস্ক্রাইব কৰক টেকনিক্যাল গোপাল ইউটিউব চেনেলখন আৰু বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট টেকনিক্যাল ভিডিঅ'ছ সকলোৰ আগত দেখিবলৈ। বন্ধুসকল, কেতিয়াবা আপোনালোকৰ লগত এনেকুৱা হৈছেনে যে আল্টু ফাল্টু বস্তু আপোনাৰ টাইমলাইনত টেগ হৈ গৈছে আৰু আপুনি এইটো চাই পেলাই ভাল লগা নাই কাৰণে তাৰ লগত যি আপোনাক এইটো টাইমলাইনত প'ষ্ট কৰিছে বা টেগ কৰিছে, যিসকল আপোনাক টেগ কৰিছে, চ' সেইটো চাই পেলাই আপোনাৰ ভাল লগা নাই, তো আপুনি তেওঁক লগত প্ৰাইভেটলি মেছেজ কৰি পেলাই তেওঁৰ লগত কাজিয়া বতৰা কৰি তাৰপিছত আপোনাৰ ৰিলেশ্যনটো বেয়া হৈ গৈছে। চ' এইটো ফেচবুকত তেনেকুৱা হয় কেতিয়াবা যে কোনোবাই আল্টু ফাল্টু বস্তু আপোনাৰ টাইমলাইনত প'ষ্ট কৰি দিয়ে, চ' আপুনি তাৰ পৰা এটা কাজিয়া পেচালৰ সৃষ্টি হয়। এইবোৰ যাতে নহয় তাৰ কাৰণে ফেচবুকে এটা ফিচাৰ্ছ এটা ওলাইছে যে টাইমলাইন আৰু টেগিং এইটো কেনেকৈ আমি নিজৰ কণ্ট্ৰলত আনিব পাৰোঁ। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। মই এই ভিডিঅ'ত আপোনালোকক ক'ম কেনেকৈ আপোনালোকে টাইমলাইন আৰু টেগিঙক নিজৰ কণ্ট্ৰলত আনিব পাৰে। চ' বন্ধুসকল, আপোনালোকে চাই যে টেকনিক্যাল গোপাল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক বন্ধুসকল, আমি ফেচবুক এপটো অ'পেন কৰিলোঁ। এইটো অ'পেন কৰাৰ পাছত আপুনি যাব লাগিব ক'ত, মই কৈ দি আছোঁ। আপুনি এইটো ওপৰত ৰাইট কৰ্ণাৰত দেখা পাইছে 3টা লাইন, তাত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপুনি ইয়াত তলত স্ক্ৰল ডাউন কৰি পেলাই গৈ পেলাই ইয়াত ছেটিংছৰ অপশ্যনটো দেখা পাইছে, তাত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছত আপুনি তলত আকৌ একেদৰে গৈ আপুনি ইয়াত খুজিব লাগে টাইমলাইন আৰু টেগিং, এইটো টাইমলাইন এণ্ড টেগিং, তাত ক্লিক কৰক। ক্লিক কৰাৰ পাছত ইয়াত এটা মেইন বস্তুকেইটা আছে, হু কেন পষ্ট অন ইয়ৰ টাইমলাইন, এইটো ফ্ৰেণ্ডছ বুলি থাকিব, আপুনি এইটো অনলি মে কৰি দিব। হু কেন চি হোৱাট আদাৰ্ছ পষ্ট অন ইয়ৰ টাইমলাইন, এইটো আপুনি কি কৰিব, এইটো আপুনি অনলি মে কৰি দিব। আৰু এইটো টেগিং যিকেইটা আছে এইটো আপুনি কি কৰিব, সকলোকেইটা অনলি মি কৰি দিব। এইটো অনলি মি হৈ গ'ল, এইটো আপুনি অনলি মি কৰি দিব একেদৰে। তাৰপিছত এইটো ৰিভিউ যদি কোনোবাই এতিয়া আপোনাৰ টাইমলাইনত কিবা যদি টেগ কৰে তেতিয়াহ'লে এইটো ডাইৰেক্ট আপোনাৰ টাইমলাইনত প'ষ্ট নহয়, আপোনাৰ ইয়াত ন'টিফিকেশ্যন আহিব। আপুনি যদি সেইটো বিচাৰে তেতিয়াহ'লে এই দুটা অপশ্যন আছে, এইটো অন ৰাখি দিয়ক, আৰু তলৰ যিটো আছে এইটো আপুনি অন ৰাখি দিয়ক। চ' এইকেইটা কৰাৰ পাছত আপোনাৰ এতিয়া কোনোবাই যদি আপোনাৰ টাইমলাইনত কিবা প'ষ্ট কৰিব বিচাৰে বা আপোনাক টেগ কৰিব বিচাৰে তেতিয়াহ'লে এইটো ডাইৰেক্টলি নহ'ব, আপোনাৰ তাত এটা ন'টিফিকেশ্যন আহিব। তাৰপিছতহে আপুনি সেইটো যদি এলাউ কৰে তেতিয়াহ'লে তাৰপৰা এইটো যদি এলাউ কৰে তেতিয়াহ'লে এইটো এড কৰিব বিচাৰে, নহ'লে এইটো আপুনি ডিলিট কৰি দিব পাৰে বা ডেনি কৰি দিব পাৰে। চ' আজি ভিডিঅ'টো বছ ইমানেই, আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ যে অহা 22 জুলাই তাৰিখে, মানে আজি 20 তাৰিখ, চ' 22 তাৰিখ অহা 22 জুলাই তাৰিখে আমাৰ কিবা গুৱাহাটীৰ কলাক্ষেত্ৰত ইউটিউবাৰসকলৰ কাৰণে এটা মিটআপ ৰখা হৈছে। চ' যিসকল ইউটিউবাৰে তাত পাৰ্টিচিপেট কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে, কিন্তু তাত বহুত ডাঙৰ ইউটিউবাৰ আহিব অসমৰ, এছামিছ মিক্সাৰ, ডিম্পু বৰুৱা, লগতে ভইচ অফ আছাম, এইকেইটা ইউটিউব চেনেলৰ মানুহসকল আহিব। চ' আপুনি তেওঁলোকৰ লগত গৈ পেলাই তেওঁলোকৰ ইউটিউবৰ অভিজ্ঞতাবোৰ আপুনি তেওঁলোকৰ পৰা জানিব পাৰে, আৰু লগতে আপুনি তেওঁলোকৰ পৰা বহুতখিনি কথা জানিব পাৰে। চ' আপুনি যদি বিচাৰিছে তেওঁলোকক যাবলৈ লগ কৰিবলৈ, তেতিয়াহ'লে আপুনি অহা 22 জুলাই তাৰিখে গুৱাহাটীৰ কলাক্ষেত্ৰত দিনৰ 10টা বজাত আৰম্ভ হ'ব। আপুনি যদি ভাবে যাবলৈ তেতিয়াহ'লে তাত যাব পাৰে, ময়ো যাম বুলি ভাবিছোঁ। চ' আপুনি যদি যাব বিচাৰে তেতিয়াহ'লে তাত যাব পাৰে, বহুত ভাল ভাল ইউটিউবাৰ আহিব। চ' এইটো এটা গল্ডেন চান্স অসমৰ ইউটিউবাৰসকলৰ লগত দেখা কৰাৰ। চ' আপুনি তাত গৈ পেলাই তেওঁলোকৰ লগত দেখা কৰিব পাৰে। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ইমান কিবা টপিক বিচাৰি পোৱা নাই, চ' এইটোৰ ওপৰত এনেই বনাইছোঁ, জানো এইটো আগত বহুতে বনাইছে, হ'লেও এইটো বনাই দিছোঁ। চ' আজিৰ কাৰণে বছ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।